সুস্থ পৰিৱেশতহে সুস্থ শিক্ষা হয়। য'ত এটা পৰিৱেশ আমি দিব পাৰোঁ, য'ত এটা সুস্থ পৰিৱেশ দিব পাৰোঁ, তাতহে সুস্থ শিক্ষা হয়। আৰু এই হ'ল কানুই কলেজৰ এটা পৰিৱেশ। এইফালে চাব পাৰে এখন গোটেই এখন পাৰ্ক হয়, ইয়াত ল'ৰা ছোৱালীয়ে বহি ধুনীয়াকৈ পঢ়িব পাৰিব। ইয়াতে বেঞ্চ আছে আৰু লগতে এখন ধুনীয়াকৈ ইয়াতে এটা হেৰি আছে, সৰুকৈ এটা লাইব্ৰেৰী আছে। এইখন লাইব্ৰেৰী এটা আছে আৰু দেখিছে এইবোৰ নেমু টেঙা গছ আছে, এডাল নেমু টেঙা, বিভিন্ন ধৰণৰ নেমু টেঙা আছে, এডাল আম গছ আছে। ইয়াতে বিভিন্ন ফল মূলৰ লগতে আমলখি, শিলিখা, জলপাই সকলোবিলাক বস্তুৱে আছে। আৰু মই দেখুওৱাৰ চেষ্টা কৰিছোঁ বিল্ডিংটো চাওক, ইয়াৰ যিটো আৰ্কিটেক্ট এইটো ব্ৰিটিছৰ দিনৰ হয়। এইটো ব্ৰিটিছৰ দিনৰ হয়, 1945তে বনোৱা। 1945ত বনোৱা এই মহাবিদ্যালয়খন কানুই কলেজ আৰু অসমৰ এখন খুবেই এখন জনপ্ৰিয় এখন মহাবিদ্যালয়। এদিন আহক আৰু ইয়াৰ পৰিৱেশটো এবাৰ অধ্যয়ন কৰক আৰু আপোনালোকে ইয়াৰ পৰা আইডিয়া লৈ, ইয়াৰ পৰা পৰিকল্পনা কৰি আপোনালোকে নিজৰ বিদ্যালয়ত এনেকুৱা এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিব পাৰিব। আহক আমি সকলোৱে এনেকুৱা পৰিৱেশ দিবলৈ চেষ্টা কৰোঁ।